হেল্ল' বন্ধু-বান্ধৱসকল, আজি মই এটা ইউটিউবত এজন গেমবাৰে এটা ইউটিউব চেনেলত দেখিলোঁ। এজন গেমবাৰে কৈছে যেন অৰুণাচলত মানুহবোৰ দেখিবলৈ ভাৰতীয়ৰ দৰে নহয়, তেওঁলোক দেখিবলৈ চাইনিজৰ দৰে, কিয়নো অৰুণাচলটো তেওঁ মেপত চাইছে যেন চাইনা ওচৰৰ, সেইকাৰণে তেওঁ ভাৰতীয় হৈ এইষাৰ কথা নাজানে নেকি? সকলো মানুহৰ প্ৰাকৃতিক গঠন অনুযায়ী মানুহৰ সৃষ্টি। এই অৰুণাচলখন পাহাৰৰ ওপৰত, সেইকাৰণে তেওঁলোকৰ গঠন অলপ বেলেগ ধৰণৰ। আৰু তেওঁ ভাৰতীয় নহয় নেকি? ভাৰতৰ বিষয়ে নাজানে নেকি যে কাশ্মীৰৰ পৰা কন্যাকুমাৰী আৰু গুজৰাটৰ পৰা নৰ্থ ইষ্ট মিলি আমাৰ ভাৰতবৰ্ষৰ সৃষ্টি হৈছে। এনেকুৱা মানুহৰ কাৰণে ভাৰতৰ বিচ্ছিন্নতাৰ সৃষ্টি হয়, জাতিভেদৰ সৃষ্টি হয়, আৰু কিছুমান মানুহে কষ্ট ভুগিব লাগে। আৰু এনেকুৱা মানুহৰ কথা আওকাণ দিব নালাগে। আৰু এইবোৰ মানুহেই ভাৰতক, অখণ্ড ভাৰতক টুকুৰা টুকুৰি কৰিব বিচাৰে। আমি সকলো ভাৰতীয়, আৰু ক'বলৈ অধিকাৰ নাই। আমি সকলো ভাৰতীয় হয়, নৰ্থ ইষ্ট হওক, অৰুণাচল হওক, সকলো আমি ভাৰতীয়। জয় হিন্দ।